নমস্কাৰ বন্ধুসকল, মই বিকিয়া আজি আপোনালোকৰ বাবে আকৌ এটা নতুন সাঁথৰৰ ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আহক আজিৰ আমাৰ এই ভিডিঅ'টোলৈ আগবাঢ়ো। বন্ধুসকল, আজি আমাৰ 1 নম্বৰৰ সাঁথৰটো হৈছে পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই। কি আচৰিত সাঁথৰ নহয় জানো? আপোনালোকে সাঁথৰটোৰ উত্তৰ জানে যদি কমেণ্টত জনাই দিয়কচোন। বন্ধুসকল, উত্তৰটো হৈছে নাৰিকল। বন্ধুসকল, আহকচোন আমাৰ আজি 2 নম্বৰৰ সাঁথৰটোৰ ফালে আগবাঢ়োঁ। আজি 2 নম্বৰৰ সাঁথৰটো হৈছে 52টা মানুহৰ 4টা জাতি, তেওঁলোক উমলে য'তে ত'তে বহি। আপোনালোকে যদি সাঁথৰটোৰ উত্তৰ জানে তেতিয়াহ'লে কওকচোন। বন্ধুসকল, এই সাঁথৰটোৰ উত্তৰ হৈছে তাচপাত। শুনি আচৰিত লাগিল নহয়নে? বন্ধুসকল, আজি আমাৰ 3 নম্বৰৰ সাঁথৰটো হৈছে গছ হ'ল এডাল, ফল লাগে 7টা, নিতৌ সৰে এটা, পুনৰ হয় 7টা। কি বাৰু কওকচোন। বন্ধুসকল, উত্তৰটো হৈছে সপ্তাহ। বন্ধুসকল, আহকচোন আমাৰ আজিৰ 4 নম্বৰ সাঁথৰটোলৈ আগবাঢ়োঁ। সাঁথৰটো হৈছে বাহ, এয়ানো কি? নোখোজাৰ আগতেই দিয়েনো কি? বন্ধুসকল, সাঁথৰটো কিন্তু আচৰিত। আপোনালোকে যদি সাঁথৰটোৰ উত্তৰ জানে কমেণ্টত জনাই দিয়কচোন। বন্ধুসকল, এই সাঁথৰটোৰ উত্তৰ হৈছে নমস্কাৰ। বন্ধুসকল, আমাৰ 5 নম্বৰ তথা অন্তিম সাঁথৰটো হৈছে হাতী মাউত তল যায়, কুটি বুঢ়ীয়ে জুলুকি বায়। বন্ধুসকল, এই সাঁথৰটোৰ উত্তৰ হৈছে হাঁহ। বন্ধুসকল, আপোনালোকে মোৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বন্ধুসকল, মই বিকিয়া আপোনালোকক আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টো সমাপ্তি কৰিলোঁ।